নমস্কাৰ বন্ধুসকল, সকলোকে স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ। আজি আমি আহি উপস্থিত হৈছোঁহি শ্ৰী শ্ৰী মহাপুৰুষ মাধৱদেৱৰ জন্মস্থান লেটেকুপুখুৰী থানত। লেটেকুপুখুৰী থানখন অৱস্থিত লখিমপুৰ জিলাৰ নাৰায়ণপুৰ অঞ্চলৰ চিৰিভূঞা গাঁৱত। বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে প্ৰণামো ব্ৰহ্ম ৰূপী সনাতন হে। নমস্কাৰ বন্ধুসকল, এই যোনটো ৰঙা টিংপাত লগোৱা নামঘৰ দেখিছে, এইভাগ 2015 চনত এটা কেঁচা আছিল য'ত খেৰ বন্ধোৱা আছিল। তাতে সদৌ অসম ভিত্তিত ভাওনা সমাৰোহ পাতিছিল। নামঘৰ ভাগ পকীকৰণ কৰা হৈছে এইভাগ নামঘৰ 2021 চনত, আৰু ইয়াতে সদৌ অসম ভিত্তিত অংকীয়া ভাওনা সমাৰোহ পতা হৈছিল। মেইন থানভাগ হৈছে যোনভাগ নীলা টিংপাত লগোৱা আছে, এইভাগেই হৈছে মেইন থানভাগ, য'ত নিগৰিত হয় ঢোল খোল নেগেৰা, হৰিনাম আৰু প্ৰসংগৰ ধ্বনি। যদিও মোৰ ঘৰৰ ওচৰতে, ইয়ালৈ তেনেকৈ অহা হোৱা নাছিল কৰোণা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি। মই যেতিয়া আহিছিলোঁ তেতিয়া ছাইডৰ যোনখিনি গছপুলি, এই গছপুলিসমূহ বহুত সৰু সৰু আছিল। বৰ্তমান এতিয়া এটা সুন্দৰ পৰিৱেশ সৃষ্টি হৈছে মহাপুৰুষ মাধৱদেৱৰ। আচলতে ক'ব গ'লে পৰ্যটকৰ এটা কেন্দ্ৰবিন্দুৰূপে গছপুলিকেইটাই মানে মানুহক আকৰ্ষণ কৰি আনিছে থানভাগলৈ। ইয়ালৈ আহোঁতেনে আচলতে আমি যিখন গেটেৰে আহিছিলোঁ সেইখন এক্সিট গেটখনতে সোমাই আহিছিলোঁ। এইখন হৈছে মূল মহাপুৰুষ মাধৱদেৱৰ জন্মস্থান লেটেকুপুখুৰী এণ্ট্ৰেঞ্চ গেটখন। এইফালেদিয়ে গৈ যোনটো পুখুৰী আছে লেটেকুপুখুৰী বুলি কয়, সেই লেটেকুপুখুৰীটো পোৱা যায়। মহাভাৰতত অৰ্জুনে কৃষ্ণক কৈছিল, সখা তুমি এনেকুৱা এটা বাক্য লিখা যিটো দেখি মই দুখত থাকিলে সুখী হৈ যাওঁ আৰু সুখত থাকিলে দুখী হৈ যাওঁ। কৃষ্ণই লিখিছিল, সময় পাৰ হৈ যাব। গোকুল বৃন্দাবন কৃষ্ণ গোসাই কানাই ধেনু সাৰে। এতিয়া আমি আহি পাই গ'লোহি ঐতিহাসিক লেটেকুপুখুৰী। আচলতে এইভাগেই হৈছে লেটেকুপুখুৰী ভাগ। আপোনালোক যদি কেতিয়াবা মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ জন্মস্থান লেটেকুপুখুৰীলৈ আহে, হাতত মুড়ি লৈ আহিব পাৰে, কাৰণ ইয়াত বহুত মাছ আছে আৰু মাছ কাছ দেখিবলৈ পোৱা যায়। যিহেতু আজি আমি মুড়ি নানিলোঁ, দেখুৱাব পৰা নহ'ল। যদি আপোনালোক আহে হাতত মুড়ি লৈ আহিব পাৰে। সিপাৰে ৰাধিকাই তোমালৈ চাই চাই পানী আনিবলৈ যায়। অ কানু পানী আনিবলৈ যায়। বৃন্দাবন শুৱনি মোহন বেনু ৰাধা ৰাধা। এতিয়া মই আপোনালোকক লৈ যাম শ্ৰী শ্ৰী মহাপুৰুষ মাধৱদেৱৰ জন্মস্থান লেটেকুপুখুৰীত থকা সেই ঐতিহাসিক দৌলটো, সেই ঐতিহাসিক কুঁৱাটো, সেইটো চাবলৈ লৈ যাম। ব'লক ভিডিঅ'টো আগলৈ গৈ থাকোঁ। এইভাগেই হৈছে সেই ঐতিহাসিক গুৰুগৃহ ভাগ, মহাপুৰুষ মাধৱদেৱ জন্মস্থান লেটেকুপুখুৰী, সেই ঐতিহাসিক গুৰুগৃহ ভাগ। আৰু লগতে থকা এইটোৱে ঐতিহাসিক সেই কুঁৱাটো, মহাপুৰুষ মাধৱদেৱ জন্মস্থানৰ সকলোৱে জানে এটা ঐতিহাসিক কুঁৱা আছে। কুঁৱাটোৰ ভিতৰলৈ সোমাম, যদিও পানীত উঠিব নোৱাৰোঁ। বৰ্তমান পানী বহুত তলত আছে, হ'লেও দেখুৱাইছোঁ আপোনালোকক। এইটোৱে হৈছে সেই ঐতিহাসিক কুঁৱাটো।
শ্ৰীমন্ত শংকৰে পাৰ ভাঙি দিলে শ্ৰীমন্ত শংকৰে আপোনালোকক এইখিনিতে এটা কথা কৈ থওঁ, ভিডিঅ'টো বনাওঁতেনে অনেকখিনি ভুল হ'ব পাৰে মোৰ, যেন সকলোখিনি ভুল ক্ষমা কৰি দিব। আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। আপোনালোকৰ সৈতে আকৌ লগ হ'ম এটা নতুন ভিডিঅ'ৰ সৈতে। তো আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। ধন্যবাদ। জয় আই অসম।